কি মন ভাঙিলে এওঁ চকু পানীয়ে কয় যে প্ৰেম কিমান গভীৰ আছিল। মই কৈছো নহয় মন বেয়া নকৰিবা, এইখন বিয়া হ'ব নোৱাৰে, মই কেতিয়াও হ'বলৈ নিদিওঁ। কোনে বাধা দিব? কোনে বন্ধ কৰিব? মই বন্ধ কৰিম। কিয় বন্ধ কৰিবা? বাপেক হিচাপে অধিকাৰ দেখুৱাব পাৰিব। মোৰ চনৰ গাত মোৰ তেজ লৈ আছে। আৰে যদি পাৰা তাই তাৰ পৰা মোৰ তেজখিনিকে বাহিৰ কৰি দিয়া। এটা কথা নাপাহৰিবা চন্দ্ৰ। এই অধিকাৰ তুমি সেইদিনাই হেৰুৱাইছিলা, সিদিনা মই তোমাৰ হাতত হেণ্ডকাপ লগাই থানালৈ লৈ আহিব লগা হয়। প্ৰাইভেট কোম্পানীত চাকৰি কৰা বুলি মোক প্ৰেমৰ জালত বন্দী কৰিছিলা, আৰু ময়ো তোমাৰ প্ৰেমত ইমানেই পাগল আছিলো যে ঘৰৰ অৱস্থাত মই তোমাৰ লগত বিয়া হৈছিলো। কিন্তু তাৰ বন্ধুতা মোক কি দিলা? তোমাৰ লগত বিয়া হৈ মই মোৰ জীৱন ধ্বংস কৰাৰ দৰে এই ঋষভৰ লগত বিয়া দি মই মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰিব নোৱাৰো। তুমি কিমান জানা? আজি যে মোৰ ভনীজনী যে পাগলী কাৰ বাবে জানা? মই দেখোন মুঠতে বিয়াৰ তাৰিখ ঠিক হৈছে আৰু তাৰিখ মতে বিয়া হ'ব। এইখন বিয়া কোনো কাৰণত হ'ব নোৱাৰে, মই হ'বলৈ নিদিম। ছাৰ আৰু আপোনাৰ সম্পৰ্কৰ কথা আপোনাক এটা সেৱা কৰিবলৈ মন গৈছে। মোৰ চৰাই সকলো কথা মোক প্ৰদান কৰিছে, কিন্তু মই আজি আপোনাক এটা গুৰুত্বপূৰ্ণ কথা আপুনি শুনিবনে? কি কথা? raka boleh kita fatahat di sini. Tapi di sebelah